নয় তোরে পিতৃ আছে হয়ে যায় পরে ওই তো জুয়ানাই বাসা ভগবান হে দয়াময় তুমি আমার কি পরীক্ষা লইছা আর পরীক্ষা নলবা তাকে তুমি আমার বাড়ি পেলুয়া মোর কোন মাগলাতে ভোকন করবো লাইছে মাকসদি হইতাম একো খবর দিব নোৱাৰো এই দেখি তোমাক দিনেই ৰাতিয়েই ভকতি কৰাৰ ফল আৰু পৰীক্ষা নলবা নাই নাই মোৰ কণমানিৰতে ভকত কৰিব লাইছে মই যদি আজি মাকসদি হইতাম একো খাব দিব নোৱাৰো তেন্তে মোক মহাপাপী চুব গতিকে মই আজি মোৰ বাচ্চাৰ কাৰণে গাঁৱৰ ঘৰে ঘৰে খুচিবলৈ যাম আৰু খুচি বাকি যি পাওঁ সেয়াই মই মোৰ বাচ্চাক ৰান্ধি আৰু কান্দি কান্দি ভক্তি পিয়াই আস্থিৰা কৰে বাচ্চা তোর ভোক লাগিছে নহয় বাচ্চা গতিকে বাচ্চা মই আজি তোৰ কাৰণে গাঁৱৰ ঘৰে ঘৰে খুচিবলৈ যাম আৰু খুচি বাকি যি পাওঁ সেয়ে মই তোক ৰান্ধি খুৱাম অ বাচ্চা তই কিন্তু কলৈকো নাযাবি পিতাৰ কাষতে বহি থাকিবি কিয় জানা বাচ্চা পিতাৰ বেমাৰ হৈ আছে নহয় বাচ্চা পানী খুচিব পাৰে গতিকে বাচ্চা তই কিন্তু কলৈকো নাযাবি পিতাৰ কাষতে বহি থাকিবি আৰু সেইবুলি ভক্তি পিয়াই Murat duyu ভক্তৰ ঘৰ
আহাচোন আহা ওলাই আহা আমি দুজন ভিক্ষাৰী আহিছো ওলাই আহি আমাক অকণমান ভিক্ষাদান কৰা বোলো ঘৰত কোন আছা আহাচোন আহা ওলাই আহা ও মাত ধুনি নয়নমণি ওলাই আহিলা ভিক্ষাৰী দেখি পাছে ভিক্ষাৰী দেখি পাছে প্ৰভুসকল আপোনাৰ হবে নহয় আজি আমাৰ ঘৰলৈ কিয় আহিল আপোনাৰ হবক দিবলৈ আজি আমাৰ ঘৰত একোৱেই নাই মোৰ পিতা বেমাৰী বিচনাত পৰি আছে উঠিব নোৱাৰে আৰু মোৰ মায়ে মই ভোকত কলবলাই থকাৰ কাৰণে গাঁৱৰ ঘৰে ঘৰে খুজিবলৈ গৈছে গতিকে গুৰুসকল আপোনাৰ হবক দিবলৈ আজি আমাৰ ঘৰত একোৱেই নাই আৰু কান্দি কান্দি